ও মা কসম তো আমাক জাস্ট হঠাতে ক'লে যে ইয়াত এলাও নাই। হেল্ল' তো আজিৰ ভিডিঅ'টো আমি গৈ আছোঁ ডিকেথলন, আৰু যোনে গম নাপায় ডিকেথলন কি হয়, তো ডিকেথলন ইণ্ডিয়াৰ সবচে এখন ডাঙৰ স্পৰ্টছ ষ্ট'ৰ হয়, য'ত আমি পুৰা A to Z কভাৰ কৰিব গৈ আছোঁ আজিৰ দিনটোত। তো আহক আৰম্ভ কৰোঁ, আৰু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মেইনলি খেলৰ লগত জড়িত থকা লোকসকলে ইমানখিনি কৈ নাথাকোঁ আৰু কিবা এটা খাওঁ আৰু ওলাওঁ। নবই কিবা চিকেন বনাই আছে, তো দেখাই আছোঁ আপোনালোকক। তো ইয়াত বনি আছে একদম সাংঘাতিক চিকেন। তো তই চশমা পিন্ধি কিয় চাইছ? বেলেগ এটা ভাইব আছে, মানে চশমা দি চালে মানে এটা ভাইব আছে, কিন্তু কালাৰ আহিছে বে ভাই। কালাৰটো কিন্তু মই ডিফাৰেণ্ট দেখা পাই আছোঁ। চশমা পিন্ধিছিলে ডিফাৰেণ্টে দেখিবি। তো খানা পিনা খাই আমি ওলাই আহিলোঁ ডিকেথলনৰ কাৰণে। বৰ বেছি দূৰ নহয়, খোজকাঢ়ি যাম মাত্ৰ 1 কিলোমিটাৰ। আৰু নবও আহি আছে বাস্কেটবল ল'ব গৈছে। তো আহক একেবাৰে ডিকেথলনত লগ পাম। বৰ্তমান আমি আহি পালোঁ ডিকেথলন, আৰু ভাৰতৰ বিভিন্ন জেগাত ইয়াৰ ব্ৰাঞ্চ আছে, কিন্তু আমাৰ পৰা একদম নিয়েৰেষ্ট ব্ৰাঞ্চটো হৈছে বেংগলোৰ চাৰ্জাপুৰাত। আৰু ইয়াৰ ঠিক কাষতে আছে ডিকেথলনৰ অফিচিয়েল প্লেগ্ৰাউণ্ড। আৰু মোৰ লগত আছে নব, কৃষ্ণা এণ্ড অফক'ৰ্ছ অংগদ। ইয়াত পিছত সোমাম নেকি? ইয়াতে খেলিম। এইটো আমাৰ নহয়। অ' হ'ল ইটছ আৱাৰ হোম। এইটো কুকুৰ বে। হে কৃষ্ণা এটা ধেই এণ্ট্ৰি কৰিব গৈ আছোঁ এই ৰাস্তাইদি। তো আমি এতিয়া এণ্ট্ৰি কৰিলোঁ। তো ইয়াত সোমাই আহি পাই যাব আপোনালোকে য়োগা মেট, আৰু ইয়াৰ পিছতে আছে কমপ্লিট কাপোৰৰ ছেকশ্যন। কিন্তু মজা লাগিছে, সঁচাকৈ ভাল লাগিছে। কিবা এটা মেছেজ আছে বোলে। আছে দে, কিবা এটাতো আছে 100%। তো ইয়াত মহিলা আৰু পুৰুষ সকলোৰে কাপোৰ পায়। প্ৰথম ষ্টাৰ্টিঙতে কাপোৰ। এইটো আমাৰ ছেকশ্যন নহয়, এইটো আমাৰ নহয়। ফুটৱেৰ এইযোৰ জোতা নে মোজা? এইযোৰ মানে আপোনাৰ দুটা কাম কৰিব পাৰিব। আপুনি জোতা মোজা দুটা কিনিব নালাগে, এইযোৰ কিনক, চব কিনে। ইয়াত কাপোৰটো চাওঁ মানে কাপোৰটো বৰ হাই ফাই মানে, আৰু পিন্ধিলে গমেই নাপাব কাপোৰে পিন্ধিছে নে কি পিন্ধিছে। খালি অকণমান দামটো হ'ব 999, বৰ বেছিও নহয়, কিন্তু সিমানত এফৰ্ড কৰিব পৰা যায়। আৰু ইয়াৰ কাপোৰৰ ছেকশ্যনৰ পিছত আমি পাই গ'লোহি চশমাৰ ছেকশ্যন। চশমাৰ ছেকশ্যন নহয় এইটো, হেৰি কি কৰ তই এইটো? আমাক এইবোৰ দৰকাৰ নাই নেকি? আমাক এইবিলাক দৰকাৰ নাই। পানী তলতো চকু মেলিয়ে দিওঁ। পানী তলত আমি চব্জি তব্জি খাই দিওঁ। আমি এটা মাছেই। আৰু ইয়াৰ পিছতে আছে কমপ্লিট জিমৰ ইকুইপমেণ্টৰ ছেকশ্যন। জিম বয় নব, এইবিলাক নবৰ কাৰণে ওজন নেকি বে? কি ক মুড চুট ওলাই যাব। ধেত থৈ দে। বুৰুচলিকা বাই চুচলি ইয়াতে চবে না যে ৱেষ্ট নকৰোঁ নেকি? বাছ এনাফ। নহ'ব তোমাৰ দ্বাৰা। নেক্সট আৰু এইটো হৈছে কমপ্লিট বেডমিণ্টনৰ ছেকশ্যন। তো বেডমিণ্টন প্ৰেমীসকল ইয়ালৈ আহি যাক যি মন যায় তাকে উঠাই ল'ব পাৰিব। তাতে বল চল বিচাৰি মেলি লৈ আহি গ'ল। হালকা নেকি? নাই যেন লাগিছে। একোৱে নাই বে। নহয় তুমি ডিষ্ট্ৰেক্ট হৈ গৈছা বে খেলৰ পৰা। আৰু ইয়াৰ বেষ্ট পাৰ্টটো হ'ল যে ইয়াত ট্ৰায়েলৰ কাৰণে এই ধৰণে বিভিন্ন ধৰণৰ খেল ৰাখি থোৱা থাকে। তো আপোনাৰ যি মন যায় তাকে আপুনি খেলি ট্ৰাই কৰিব পাৰে। তো ইয়াত আপুনি এনেকুৱা বহুত বিভিন্ন ধৰণৰ, আৰু এইবোৰ স্পৰ্টৰ কাৰণেও মজা হয়, ট্ৰেকিঙৰ কাৰণে ভাল, ৰানিঙৰ কাৰণেও ভাল। এনেকুৱা শ্বুজ পাব 1299, লোৱেষ্ট প্ৰাইচ বে সঁচাকৈ। এইটো হেৰি হয় ময়দা। আৰু এতিয়া আমি আহি পালোঁ কমপ্লিট এইটো ক্ৰিকেটৰ ছেকশ্যন হয়। ই বেট চেট লৈ কি এইবিলাক? অ' মা কচম ইয়াৰ পৰা কৈছে বে। অ' ইমান জোৰকৈ মাৰিছে কিয়? তো আমাক জাষ্ট হঠাতে ক'লে যে ইয়াত এলাও নাই ক্ৰিকেট। আমাৰ নিচিনা প্লেয়াৰক এলাও নকৰে এইবিলাক জেগাত। তো ইয়াত এই ধৰণে ছেকশ্যনবোৰত মেনশ্যন কৰা থাকে, যেনেকৈ ইয়াত লিখা আছে বাস্কেটবল। তো ইয়াত আপুনি বাস্কেটবল পাব, বাস্কেটবলৰ ক্লথছ পাব, শ্বুজ পাব, চব পাব এইটো ছেকশ্যনত। আৰু এইপিনে যেনেকৈ লিখা আছে গল্ফ, তো ইয়াত গল্ফৰ কিবা কিবি চব এইবোৰ সাংঘাতিক বস্তুবোৰ পাই যাব চব। এইটো হৈছে কমপ্লিট ফুটবল ছেকশ্যন। তো এইটো ছেকশ্যনৰ পিছত আমি আহি পালোঁ যে জংঘলৰ মাজত, আৰু এইটো ছেকশ্যন হৈছে কমপ্লিটলি কেম্পিঙৰ ওপৰত। এইটো 999 টকা। পাগলা হ'ল নেকি? পেপচি বটলটো ঠিক আছে আমাৰ তাত। মানে আপুনি নোপোৱা বস্তু একোৱে নাপায়, চব পাব, এভৰিথিং। আৰু কি ক'ম, এইটো চুইমিঙৰ পৰা আদি কৰি একে আপুনি পেৰাচুটলৈকে পাব ইয়াত। হেড পেৰাচুট নহয়, এইটো হেৰি শ্লিপিং বেগ। হেড এখন পাগলা হ'লা নেকি? মক্কেল এইপিনে চোৱা 3000 বা 199 টকাত এটা টি চাৰ্ট নাপায়। তো হঠাৎ আমি পালোহি আতচি কাছ। এইটো জুই চুই জ্বলাই দিব পাৰি এনেকৈ। লাগিব মোক মষ্ট ইম্পৰ্টেণ্ট। এতিয়া লৈ যাওঁ মাত্ৰ। এইটো কিহত চলে? বেটাৰী। ইজি টু ইউজ। 1 2 3 গো। বেটাৰী খতম হৈ যাব ইয়াত মাৰোঁতে। আৰু ইয়াৰ একদম লগতে লাগি আছে জেকেটৰ ছেকশ্যনটো ঠাণ্ডাৰ কাৰণে। তো আপোনাক যি ধৰণৰ জেকেট লাগে ইয়াত চব পাই যাব। টোপনি আহি গৈছে, সঁচা টোপনি আহি গৈছে ৰাইজ, চিৰিয়াছলি ন? সঁচাকৈ বে, সেইটো কৈ কোৱালিটি বে। মই নাক মুচি পালোঁ ভুলতে। নব এইটো চা, বহুত ধুনীয়া বে, বহুত ধুনীয়া।
এইটো আপোনাৰ বিয়াৰ গিলছৰ পৰা পঠাইছে ইয়াত ডিকেথলনত স্পেচিয়েল চাইনো আছে ক'ৰবাত চাইনটো বিচাৰবে এইটো বিয়াৰ গিলছৰ নামটো খালি এইটো বিয়াৰ গিলছ ফৰাচী ভাষাত লিখিছে কি ভাষাত না সমান না কি দেখিলা এইটো কি ৰূপ এয়া আপোনাৰ চামৰা চেণ্ডেল ৰিলেক্সো ৰিলেক্সো নহয় বে কিউ 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 কুই কুই হয় এইটো যোনটোৰ নামটো কওঁতে ইমান সময় লাগিছে এইটো কি পিন্ধিম আমি তো ইয়াৰ পিছত হাঁহি ধেমালি কৰি পালোহি আমি চাৰ্ট বহুত মজা লাগিছে 50 টকা এইটো 50 টকা ক'ত লিখা আছে ই ক'ত থাকে ই কম দামবোৰ ক'ত থাকে ও এইটো পেন দেখিবি আৰু গোন্ধটোও ধুনীয়া দেখিব গোন্ধটো চা গোন্ধ দুখি ধুনীয়া বোলে দেখিবলৈ আৰু এতিয়া আমি আহি পালোঁ স্কেটিং এৰিয়া তো ইয়াত ৰলাৰ স্কেটৰ পৰা আদি কৰি স্কেট বৰ্ডলৈকে চব পাই যাব আৰু ইয়াৰ অনলাইন এপ এটাও আছে ডিকেথলন বুলি তাৰপৰা আপোনালোকে মন গ'লে অৰ্ডাৰ কৰিব পাৰে সৰু পোৱালিৰ এখনেও হ'ল ডিকেথলন ধ্বংস কৰিবলৈ আহিছ নে ব্লগ বনাব আহিছ এটা উঠিব পৰা নাই ঐ কৃষ্ণা ভালকৈ ঐ কিন্তু ছোৱালীজনী গাত চাত মাৰি পাবগৈ ভুলতে পৰিল বে কৃষ্ণা এক্সপিৰিয়েঞ্চটো কৈ দিয়া পঢ়াৰ পিছত কি আৰু লাজ লাগি আছে কি ক'ম আৰু গোটেই দোকানখনৰ লাষ্টত আমি আহি পালোঁ চাইকেল ছেকশ্যন যোনটো চবচে মোৰ পচন্দিদা আৰু যোনটোৰ কাৰণে বহুত ডাঙৰ প্লেন আছে আৰু ইয়াত সৰু পোৱালি আপা আপি বুঢ়া বুঢ়ী সকলো কাৰণে চাইকেল পাই যাব একদম কম দামৰ পৰা ষ্টাৰ্ট কৰি একদম বহুত বেছি দামলৈকে তো এবাৰ প্ৰাইচটো চাওক 59,000 তো ইয়াৰ প্ৰাইচটো যি ধৰণে হয় তো ইয়াক নবৰ মতে আৰু চাইকেল বুলি কোৱাটো এইটো ভুলেই নাই তো কৃষ্ণাই নাম ৰাখিছে এখন চাইকেল নহয় মক্কেল আৰু এইটো পোকৰ নিবিখাব কাৰণে বোলে এইটো মেইন সিহঁতে পালে হঠাৎ কিবা এইটো কি ইয়াৰফোনো আছে ইয়াত ইয়াৰফোন নহয় নেকি এইটো টিলিঙা হ'ল বৰ ফটোৱা এতিয়া আমাৰ ভাওনাৰ কাৰণে এনেকুৱা এখন পঠাই দিব লাগিব ধেনু আকৌ ভীষ্ম পিতামহ হোপফুলি আপোনালোকে কিছুমান জানকাৰী পালে চাগে যে ইণ্ডিয়াটো এনেকুৱা এখন দোকান আছে য'ত চব পাই যায় এটা জেগাতে তো যদি ওচৰে পাজৰে আছে আমাৰ তাততো নাই লাইট চাইট গুচি যায় খালি আমাৰ ওচৰে পাজৰতো নাই থাকাহেঁতেন আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব দৰকাৰ নাই কেৰেম অকণমান দি যাওঁ নেকি এই নেখেলোঁ টাইম বহুত হৈ গ'ল বে 7টা বাজিলে 7 নাইচ শ্বট বৰ ফটোৱা খেলেও তো বছ ইমানেই আছিলে ৰাতিও হৈ গ'ল 7টা বাজিল ন তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো যদি ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কিবা কিবি কৰি দিব আৰু লগ পাম নেক্সট সপ্তাহ আপোনালোকক থেংকছ Yo, champion, come on. Yo, boy.